সকলোলৈ নমস্কাৰ। আজি এখন বেলেগ চাদৰত দহি গুঠিব ওলাইছোঁ। আগৰখন গাঁঠি গাঁঠি পেলাই কৰিছিলোঁ আৰু এইখন এনেকৈ চাওকচোন, এনেকৈ মানে চিলাই লৈছোঁ মূৰকেইটা চিলাই লৈ পেলাই গাঁঠিম। গতিকে আহক ষ্টাৰ্ট কৰোঁ। এয়া ৰেডি কৰিছোঁ আৰু এই সূতাবিলাক এনেকৈ গাঁঠি মাৰি মাৰি থৈছোঁ যাতে জট নালাগে। আৰু এয়া বেজি দি পেলাই দুটা মাৰগাঁঠি মাৰি দিম। দুটা মাৰগাঁঠি মাৰি পেলাই যিডাল বেজিৰ থাকে সেইডাল ফ্ৰণ্টৰ ফালে থ'লে, ওপৰ ফালে থ'লে অলপমান সুবিধা হয় গাঁঠিটো মাৰিবলৈ। আৰু ইয়াতে মই সূতাখিনি দি দিলোঁ আৰু যিমানখিনি দীঘল দিম বুলি ভাবিছোঁ সিমানখিনি দি পেলাই ইয়াতে দুটা মাৰগাঁঠি মাৰি দিম। তাৰপিছত এইটো আগলৈ লৈ আহি পেলাই এই বেজিটো আঙুলিৰ পিছফালে লৈ পেলাই এটা পাক লগা কৰি এনেকৈ লৈ ওপৰেদি বেজিটো দি দিলোঁ। দি পেলাই এডাল টানি দিব লাগিব ভালকৈ। তেনেকৈ 3বাৰমান দিম, তেতিয়াহ'লে বস্তুটো থাকি যাব। এয়া দেখিছেনে, বেজিটোৰ আগেদি দি দিছোঁ আৰু পিছত এটা চিলাই লাষ্টত যিটো গাঁঠি, দুটা গাঁঠিৰে তেনেকৈ দি দিছোঁ। দি পেলাই ওপৰেদি বেজিটো এইফালে তললৈ টানি আনি পেলাই যিমানখিনি দীঘল লাগে তাতে এয়া কাটি দিছোঁ। একেবাৰে সহজ, কৰিব খুজিম বুলি ভাবিলে। আৰু এয়া একেই প্ৰচেছ, এনেকৈ গাঁঠি মাৰি পেলাই এইডাল দি দিলোঁ। দি পেলাই ইয়াতে পূৰা মাৰগাঁঠি অলপমান টানকৈ মাৰিব লাগিব দেই, নহ'লে ওলাই যাব পাৰে। গতিকে এইখিনি আনি পেলাই সূতাডাল আঙুলিটোৰ আগেদি লৈ পেলাই ইয়াতে গাঁঠি লগাই দিলোঁ। সমান সমান হ'লে ভাল হ'ব বস্তুটো। আৰু এইটো ওপৰেদি সুমুৱাই পেলাই কাটি দিলে হৈ গ'ল। এনেকেই আৰু হৈ থাকে, কৰি থাকিলে একদম ভাল লাগে। এইখন কিন্তু মোৰ বহুত দিন লাগিলে, মানে অকণমান কৰি পেলাই থৈ দি পেলাই আৰু লাষ্টত অকণমান এলাহে লাগি গ'ল। তাৰপিছত থৈ দিলোঁ দুদিনমান, তাৰপাছত আকৌ কৰিবলৈ ল'লোঁ আৰু এয়া ভাল লাগে যেতিয়া এটা এটাকৈ যেতিয়া শেষ হ'বলৈ আহে আৰু দেই, তেতিয়া মানে খুব ভাল লাগে। আৰু হৈছেহি আৰু মোৰ চাদৰখন। আৰু এয়া গোটেইখিনি একেই প্ৰচেছত এনেকৈ কৰি কৰি থাকিব লাগিব।